নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিভাই আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক নিভা প্লেচ ৰেচিপিলৈ স্বাগতম জনাইছোঁ। পানীপুৰিৰ কাৰণে মই এয়া আটা লৈছোঁ আধা গ্লাছ, এয়া চুজি লৈছোঁ আধা কাপ, পানী লৈছোঁ। পানীটো আপোনালোকে জোখ অনুযায়ী দিব পাৰিব। পাত্ৰত আটাখিনি দি দিছোঁ। আমি ইয়াত অকণমান নিমখ যোগ কৰিছোঁ। আমি এতিয়া ইয়াত অকণমানকৈ পানী যোগ কৰি ডোটো সাজিব লাগিব। আমাৰ ডোটো কিন্তু ৰুটি বেলাৰ নিচিনাকৈ কৰিলে নহ'ব, অকণমান ৰুটিতকৈ টান হ'ব লাগিব। এতিয়া চাওক, আমাৰ ডোটো প্ৰস্তুত হৈ গ'ল। এতিয়া আমি এখন তিতা কাপোৰে ডোটো 10 মিনিটমানৰ কাৰণে ঢাকি থ'ব লাগিব। আমাৰ গ্লাছটোত অকণমান অসুবিধা হোৱাৰ কাৰণে এটা বাতিলৈ ৰিলিজ কৰি লৈছোঁ। চামুচ জলকীয়াৰ গুড়ি দিছোঁ। এইখিনি এবাৰ ভালকৈ মিক্স কৰি দিছোঁ। আৰু আমি আগতে কাটি থোৱা অকণমান পিঁয়াজ ইয়াত দি দিলোঁ। আমি এচামুচ পদিনাৰ ৰস পানীখিনিত এড কৰি দিছোঁ। এয়া আমাৰ পানী হৈ গ'ল। এতিয়া আমি পানীপুৰি পিটিকাটোৰ কাৰণে মই 3টা বইল কৰা আলু লৈছোঁ আৰু অকণমান পিঁয়াজ দিছোঁ, অকণমান নিমখ দিছোঁ। এতিয়া আমি আলুকেইটা সানিব লাগিব। এতিয়া আমি অকণমান চাট মছলা ব্যৱহাৰ কৰিছোঁ। আমাৰ আলু পিটিকা হৈ গ'ল। এতিয়া আমি পানীপুৰিকেইটা বনাই লোৱা হওক। গেছৰ ফ্লেমটো অন কৰি এখন কেৰাহী পাতি লৈছোঁ। ইয়াত আমি ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। আমাৰ তেল গৰম হৈ গ'ল। এতিয়া আমি এটা পানীপুৰি দি দিছোঁ। এতিয়া চাওক, তেলত দিয়াৰ লগে লগে ধুনীয়াকৈ ফুলি গৈছে। পানীপুৰিটো এতিয়া ৰঙা হোৱালৈকে আমি ভাজিব লাগিব। এয়া চাওক, আমাৰ পানীপুৰি ৰেডি হৈ গ'ল। এইটো চাওক, ধুনীয়াকৈ ৰঙাও হৈছে আৰু ফুলিছেও। এতিয়া আমি বাকী থকা পানীপুৰিকেইটাও তেলত ভাজি লৈছোঁ। এয়া চাওক, আমাৰ ফুচকা ৰেডি হৈ গ'ল। এয়া চাওকচোন কিমান ধুনীয়াকৈ ফুলিছে। চাওকচোন কিমান মচমচীয়া হৈছে চাওক। ইয়াত অকণমান